মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ৰেচিপি বনাবলৈ আৰম্ভ কৰিম। ৰেচিপিটো কোনোবা বনাব পাৰিব পাৰে, কোনোবা নোৱাৰিব পাৰে, আৰু যোনেই বনাব নাজানে তেওঁলোকৰ বাবে মই এটি ৰেচিপি বনাইছোঁ। যদি ভাল লাগে ভিডিঅ'টো চাই থাকক আগলৈ। এইবোৰ হৈছে ৰঙালাও আগ। মই ছিঙি আনিলোঁ, আনি এইবোৰ সৰু সৰুকৈ বাকলি গুচাই মই আঙুলিৰ জোখৰকৈ কাটিম। আৰু এই দেখিছে সৰিয়হৰ মই তিয়াই থৈছোঁ, অলপ কোমলিবলৈ থৈছোঁ। কোমলাৰ পাছত মই মিক্সিত পিচিম। আলুখিনি দীঘলকৈ কাটিছোঁ এনেকৈ, দেখিছে। এয়া হৈছে সৰিয়হৰ, নহৰু আৰু খাব জোখা জলকীয়া। জোখটো দি মিক্সিত পিচিব লাগিব। ধুনীয়াকৈ পিচি ল'লোঁ মিক্সিত। ইয়াত নহৰু, জলকীয়া আৰু সৰিয়হৰ গোটেইখিনি একেলগে পূৰা মিক্স কৰি মিক্সিত পিচি দিলোঁ। এয়া কেৰাহীত তেল দিলোঁ, খাব জোখাকৈ তেলটো দিলেই হ'ল। তাৰপিছত তেলটো গৰম কৰিলোঁ। গৰম কৰি তেলখিনি গৰম কৰাৰ পাছত সৰিয়হৰখিনি মই তেলত দি দিলোঁ। দি লৰাই থাকিলোঁ, কিন্তু বেছিকৈ ভাজিব নালাগে। বেছি ভাজিলে তিতা হৈ যাব। ইয়াৰ পিছত হালধি নিমখ দি দিছোঁ। যোনখিনি লাগি আছিলে বাতিটোত, সেইখিনি অকণমান পানী দি পেলাই বাতিটো লৰাই দি দিছোঁ। পানী দিয়া নাই দেই, পিছতহে পানীটো দিম। এতিয়া খালি এনেই অকণমান লৰাই দিম পুৰা ধুনীয়াকৈ। দেখিছেই মই কেনেকৈ ভাজিছোঁ, বেছি ভাজা নাই, আধা ভজা কৰিছোঁ। তাৰপিছত এই লাও আগখিনি আৰু আলুখিনি মই তাতে দি দিলোঁ। দিয়াৰ পাছত গোটেইখিনি একেলগে ধুনীয়াকৈ লৰাই দিছোঁ। দেখিছে ইমান ধুনীয়াকৈ লৰাইছোঁ, পূৰা একেলগে গোটেইখিনি মিক্স কৰি লৰাই দিছোঁ। অকণমান বেছিকৈ ভাজা নাই, কাৰণ বেছি ভাজিলে তিতা হৈ যাব। এতিয়া অকণমান পানী দিম। গোটেইখিনি লৰাই তাত পানী অকণমান ওলাইছে, তথাপিও তলত ধৰি গৈছে না, অলপ পানী দি দিছোঁ যাতে আলুখিনি সিজি যায় ধুনীয়াকৈ। সিজি পূৰা উতলিব দিব। উতলাৰ পাছত গেছটো অকণমান মিডিয়াম চাইজত দিব, কমাই দিব, কাৰণ তেতিয়াহে ভাপতে আলুটো সিজিব, নহ'লে পানীটো নাইকিয়া হৈ যাব, আলুটো নিসিজিব। ইয়াত দেখিছে পূৰা উতলি আছে, লৰাই দিছোঁ, পূৰা ধুনীয়াকৈ উতলি আছে। পানীবোৰ শুহি নাইকিয়া হৈ গৈছে, দেখিব এতিয়া পূৰা গ্ৰেভি টাইপৰ হৈ যাব। মোৰ বনাই ৰেডি হৈ গ'ল, চাওকচোন, দেখিব ইমান ধুনীয়া লাগিছে। এতিয়া খোৱাহে জোৰ। মই বাৰু খাই টেষ্ট কৰি চাম, কিন্তু আপোনালোকেও বনাই চাব, কেনেকুৱা পায় মোক জনাব। ভালে ৰেচিপিটো বনাই হ'ল। বনাই হোৱাৰ পিছত ভাত খালোঁ। ভাত খাই এতিয়া অলপ কাম আছে, কামখিনি কৰিবলৈ অকণ ওলাই যাওঁ। চাই থাকক ভিডিঅ'টো আগলৈ। এতিয়া ঘৰৰ পৰা ওলাইছোঁ, ওলাই পেলাই এতিয়া অকণ গাঁৱৰ পঞ্চায়তত গৈ আছোঁ। ভাত এইবোৰ দেখিছে লিষ্ট মাৰা হৈ আছে। এইবোৰ কৃষকসকলে চৰকাৰৰ পৰা দিয়া সুবিধা, যাৰ যাৰ নাম আছে সেইবোৰে পাইছে। আৰু মই পঞ্চায়তলৈ এটা কাৰণতে আহিলোঁ, মোৰ ভোটৰ আই কাৰ্ডখন এতিয়ালৈকে অহা নাই। তাকে এতিয়া আই কাৰ্ডখন নিবলৈকে পঞ্চায়ত পালোহি, টাউনৰ ডিমৰুগুৰি। মোৰ ভোটৰ লিষ্টত নাম আহিছিল 2019তে, 19ৰ পৰা এতিয়ালৈকে আই কাৰ্ড পোৱাই নাই।
এইটো হৈছে খেনচোৱা ষ্টেচন হয়। এইটো ভাৰতৰ ভিতৰত সকলোতকৈ সৰু জংচন হয়। দেখাই দিছোঁ, সন্মুখৰ পৰা দেখুওৱা নাই, পিছফালটোহে দেখাইছোঁ। পঞ্চায়তৰ পৰা বাহিৰে ভতিজাজনী স্কুল পালোহি। তাইক একেবাৰে লৈ যাওঁ, 10 মিনিটৰ পাছত আকৌ তাইক ছুটি দিব, সেইকাৰণে অকণমান ৰৈ দিছোঁ। স্কুল ছুটি দিছে, ল'ৰা ছোৱালীবোৰ কেনেকৈ ওলাই আহে চাবচোন, ইমান ধুনীয়াকৈ দেখি ইমান ভাল লাগে। বেলটো মাৰাৰ লগে লগে ল'ৰা ছোৱালী সকলোখিনি ওলাই আহিব, কিন্তু ওলাই নাহিলে। আমাৰ ভতিজাজনীহে ওলাই আহিছে, সেইকাৰণে নৰখোঁ আৰু তাইক একেবাৰে লৈ যাওঁ। মা দেখিছে, এয়া ভতিজা ভতিজী স্কুলত টিফিন খাব লাগে, ৰাস্তাত খাইছে। মাকে গালি পাৰিব যে, পূৰা টিফিন খাই আছে। এইজনী ৰাস্তাত টিফিন খাই আহিছে। বৰষুণে পালে, সেইকাৰণে আকৌ ৰখি গৈছোঁ, গছৰ তলিতে ৰখিছোঁ। এয়া গছ দেখিছে, এইখন দেখিছেনে? এইখন আমাৰ খেনচোৱাত ট্ৰেইন চলাৰ দলং হয়। প্লেচটো বহুত ধুনীয়া, ইয়াত শ্বুটিং হৈ থাকে মাজে মাজে আৰু ফটো শ্বুটো হৈ থাকে। বহুত ঠাণ্ডা পৰিৱেশ, গছ গছনি, বহুত ভাল লাগে থাকি। ঘৰ আহি পালোহি, ড্ৰেছ চেঞ্জ কৰিলোঁ, কাৰণ ফ্ৰেছ হ'লোঁ, ভাত খালোঁ। ভাত খাই এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।